নমস্কাৰ বন্ধু বান্ধৱসকল, আজি আমি খানা এটাত যাম বুলি ভাবিছোঁ। গোটেইকেইজনে মিলি এটা খানা খাম। কিহৰ খানা হয় বলকচোন একেলগে খাই লওঁ আৰু এনজয় কৰোঁ। বলক। এয়া খানাৰ বজাৰ কৰি আছোঁ আমি। ভুগি আছে, পৱন আছে না বজাৰ। এণ্টাৰটেইনমেণ্টৰ মুখ্য অভিনেতা এয়া মনোজ শৰ্মা। শুক্লা মহাজন খেবলা বুলি জুলি মাতে। আৰু এইটো ৰাচিদুল বাবা আমাৰ, আৰু এইজন ৰতন, আমাৰ কাহিনীৰ ৰতন, ফাটামাটিৰ ৰতন। অৰিজিনেল হৈছে প্ৰীতম দাস, অভিনয় সাগৰ মানে সাগৰ ভৰালি। এইটো অভিনয় কৰে। এয়া ডুপ্লিকেট পৱন আৰু অৰিজিনেল পৱন একেলগে বহি থকা মুহূৰ্তত মাজত আছে কদ্দেনি। এইজন পৱন, আমাৰ কাহিনীত পৱন, এইজন অৰিজিনেল পৱন আৰু কাহিনীত ভদ্ৰেশ্বৰ। এওঁ কদ্দেনি বঢ়িয়া ৰোল কৰে। আমাৰ এয়া মাছ খানি আছে। মাছ কোনে খানি আছে চাই আছো। ফুটলা চোৰে আজি মাছটো চুৰ কৰি আনিছে নেকি আপুনি? ফুটলা আজি মাছটো চুৰ কৰি আনিছে নেকি? নৱচৰা বনাই আছে, লগতে সহযোগ কৰিছে মহাজনে। লোকেল মুৰ্গী, লোকেল হয়। নকচা কি বনাই নাজানো আৰু কি আছে জানিবতো মন গৈছে। মাছৰ আঞ্জা। কি মাছ এয়া? এইটো বৰালি জিৰাই দি বনোৱা গৈছে। টেষ্টি খাই চালো মই। আগে খাইছ তাৰমানে? তো আপোনালোকে আমাকতো চিনি পাইছেই বাৰু। আজি আমি ইয়াত আহিছোঁ ফাটাফাটি এণ্টাৰটেইনমেণ্টৰ 1K চেলিব্ৰেশ্যনৰ কাৰণে। আৰু আপোনালোকেতো আমাক যিখিনি দেখা পাই থাকেই অভিনয়ত, কিন্তু তাৰ আঁৰত যিখিনি মানুহ আছে, এয়া আহি আছে আমাৰ চেনেলৰ জন্মদাতা। এয়া আমাৰ ধনঞ্জয় ডেকা দাদা, অংকুৰ ওৰফে অংকুৰ বুলি জনা যায়। এয়া আমাৰ ভগী কুমাৰ ডেকা আৰু এয়া পৱন বনিয়া। এওঁলোকৰ মানে প্ৰচেষ্টাতে মানে কি হৈছিল, আমাৰ ভিডিঅ'ৰ এই যিটো চেনেলটো মানে জন্মগ্ৰহণ কৰিছিল। আমি ভালদৰে চলাই আছোঁ। আপোনালোকৰ আশীৰ্বাদ আৰু সহায় সহযোগিতাত আশা কৰোঁ আগলৈও এনেদৰে সহায় সহযোগ কৰি যাব। আহি পাইছে ৰাচিদুল আমাৰ পেনুজোৱা আমাৰ আগতে মানে পেনুজোৱা আছিল, এতিয়া বৰ্তমান বাবা, তাৰ নামটো আমি সলনি কৰি দিছোঁ। বাবা এওঁ ভাল অভিনয় কৰে। সকলোকে আমাৰ এই চেনেলত যিসকলে অভিনয় কৰে, যিসকল জড়িত, অভিনয় কৰা বুলি নহয়, অংকুৰ ডেকাই অংকুৰ ডেকা বুলি কৈছোঁ মই নামটো। ধনঞ্জয় ডেকা আচলতে নামটো, কিন্তু আমি অংকুৰ বুলি মাতোঁ মই। অংকুৰ ডেকাই আমাৰ মেইন। আমাৰ এই চেনেলটোত অভিনয়ত নাথাকে, কিন্তু যিখিনি আমাৰ ভিডিঅ'বিলাক সম্পাদনা কৰে, তাৰপিছতে কেমেৰামেন, এডিটিঙৰ পৰা গোটাই মিউজিক ডাইৰেকশ্যনে হওক, কিবা কানি গোটাই অংকুৰে কৰে। অংকুৰ বুলি মই কৈ আছোঁ, আপোনালোকে নিশ্চয় বুজি পাব। ধনঞ্জয় ডেকা মানে অংকুৰ। খুদলাই আমাৰ আজি খানা বনাই আছে। খুদলাৰ আমি পৰিচয়টো দিম। খুদলা মানে নৱ শৰ্মা, আমাৰ মুখ্য অভিনেতা তাতে আছে আমাৰ। আহক, খানা বনাই আছে, খানা ৰেডি। এজন আমাৰ ফাটাফাটি এণ্টাৰটেইনমেণ্টৰ খানা বনাইছে। গৰম কেনে? গৰম লগতে আমাৰ মহাজনো আছে। মহাজন অলপমান কেনে হৈ দিয়া। মহাজনে কান্দি আছিল অলপ। মই কান্দি আছো অলপ। পুলিচৰ মন পৰছি। ৰতনে থাকি আছে। মহাজনতো কান্দা নাজানো, এই ধোহা লগাই ফেলে কান্দি আছো। আপোনালোকে অলপ দিন আগতে দেখা পাইছিলে অভিনয় কৰে আমাৰ ফাটাফাটি এণ্টাৰটেইনমেণ্টত। আৰু বৰ্তমান আপোনালোকে চাই আছে অংকুৰ প্ৰিয়া ব্লগ, এই চেনেলটো আৰু ফাটাফাটি এণ্টাৰটেইনমেণ্টটো আমাৰ একেই চেনেল। আপোনালোকে সেই অংকুৰ প্ৰিয়া ব্লগ চেনেলত আমাৰ ফাটাফাটি এণ্টাৰটেইনমেণ্টৰ শ্বুটিং বা অন্য কিছু কাৰিকৰী কাৰ্যসমূহ আপোনালোকে দেখিবলৈ পাব। গতিকে লগতে ফাটাফাটি এণ্টাৰটেইনমেণ্টৰ লগতে এই অংকুৰ প্ৰিয়া ব্লগ চেনেলটো আপোনালোকে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, লগতে কমেণ্ট কৰিব। দল যে চেনেলটো ভালকৈ চলাই নিম, গতিকে হাত দিয়া। হাততে হাত ৰাখি সকলোৱে এতিয়া সকলো ডাইলগ ক'ব এটা চবে। প্ৰথম ক'ব পৱনে। এই গানত বাল আমাৰ ৰাণু মণ্ডল, খেতিত বাল আমাৰ এই মণ্ডল, আৰু তই বুজোৱা
বিঘাই নকৰবিতো আমাৰ বায়ুমণ্ডল এইবাৰ ডাইলগ ক'ব আমাৰ চৰণজিৎ ঠাকুৰীয়া এয়া চৰণজিৎ ঠাকুৰীয়া ডাইলগ কৈ দিয়া তুমি অ মাইনে অ তোমাৰ ঘৰ বিহাৰত নেকি অ তোমাৰ বিহাৰত কোনখিনি দা এই ডাইলগ যিকোনো মানে মই এইটো বহুকেইটা ভিডিঅ' কৰিলোঁ তাৰে ভিতৰতো মোৰ কেৰেক্টাৰটো বিভিন্ন ধৰণৰ আছিল এটা আছিল মোৰ কি আছিল এইটো পুলিচ হোৱাটো ভেবলা পুলিচৰ মই এটা ডাইলগ কৈছোঁ মই ভেবলা পুলিচ এই ভেবলা পুলিচৰ হাতৰ পৰা সাৰি যোৱা সহজ কথা নহয় লগতে আমি সোতলাক দেখুৱাইছোঁ সোতলাক যিকোনো ডাইলগ মাৰি দিবা আমাৰ মনত থকা ডাইলগ এটা মাৰি দিয়া হয়তো আমালে ৰমীয়াকে হা গতিকে মোৰ লগত বেছি লেভেল দি লাভ নাই এই ৰতন না পচন চালাৰী মাছ চাং ভাগি যাব চিনি পোৱা নাই এই মই সাধাৰণ মানুহ হয় আমালে ৰমীয়া এয়া বেঙা লক্ষীৰ আছে এটা অভিনয় কৰি দিছে এই চেনেলৰ এটা প্ৰথম ডাইলগ প্ৰথম আমাৰ এটা ভিডিঅ' বনাইছিলোঁ বুধদিনামৰ ইণ্টাৰভিউ তাতে এটা মোৰ এটা পজিশ্যন আছিল মানে কি ইণ্টাৰভিউ দিব যাওঁ আমি ইণ্টাৰভিউ দিব যাওঁতে মানে ইণ্টাৰভিউ লোৱা কেইজনে প্ৰশ্ন সুধিছিল তোমাৰ নাম কি এই প্ৰশ্নটো হৈছিল তোমাৰ নাম কি যে লয় নতুনকৈ মানুহে গাড়ী ল'লে যে পিছফালে কিবা ওলমাই দিয়ে কি ওলমাই দিয়ে সেই কথা এটা সুধিছিল তেতিয়া ওলমাই দিয়ে আচলতে ফিটা চিঙা চেণ্ডেল কিছুমান ওলমাই দিয়ে মানুহৰ এই মুখ নালাগা বুলি কয় আমাৰ গাঁৱলীয়া ভাষাত সেই বস্তুটো মই কৈছিলোঁ কি এইবাৰ আমি গৈছোঁ পোনপ্ৰথমে আমাৰ ডাংকাঠি বাই আৰু কট্টেনী খেত এয়া কংকনৰ ওচৰলৈ গৈছোঁ কংকনে ডাইলগ মাৰি দিয়া ঐ বিন্দা তই কলৈ যাৱ ঐ তই মাষ্টৰৰ ঘৰত যাবি নেকি অ এই মাষ্টৰ ঘৰত যাব নোৱাৰ বুজিছ সেই মাষ্টৰ ঘৰত মইহে কাম কৰোঁ তই যিহে মোচানত আহিছ ন হাতত এটা কোচত এটা এয়া কট্টেনীয়ে ল'ৰাৰ ৰূপত দিলে অভিনয়টো আপোনালোকে গমেই পাইছে এওঁৱে আছিলে কট্টেনীৰ ভাৱত কংকন এইবাৰ গেলেও পাতি আছে আমাৰ গোটেইকেইটা এয়া ৰূপম সেইকাৰণে খালো আজি দিনতে বেয়া নাপাবা এওঁলোকে কোনো ধৰণৰ মাদকদ্ৰব্য সেৱন নকৰে বিদ্যুতে মদ খাব দে এয়া অভিনয় কৰিছে তথাপি উপায় নাই আৰু দিছিল নে এটা ডাইলগ মোক ক'বা দিছিল মানে ভোকা তিৰুক অন্নদান আৰু ভিক্ষাৰী ভিক্ষাদান এইটো এটা মহৎ কাৰ্য এই ডাইলগটো মোক দিছিল আজি খাওঁ আহে কথা এতিয়া আমাৰ গোটেইবিলাক ৰেডি ভাঙি দি যায়নি এইটো মাংস ভাত এইটো মাছৰ আঞ্জা আমি চাটনি বনাই আছো এতিয়া এতিয়া হ'ব আৰু হ'ব আৰু আপোনালোকে আমাৰ লগত একেলগে খাব পাৰিব ৰেডি হৈ থাকক তোমাৰ কয় মোৰ নাপাইতো একদিন ভিডিঅ'টোত চিৰ সেইকাৰণে লৈ আহিছোঁ গম পাইছেনে ফাটাফাটি এণ্টাৰটেইনমেণ্টৰ সকলো গ্ৰুপৰ গোটেই সকলো সদস্যই আমাৰ একেলগে খানাত বহিছে আশা কৰোঁ আপোনালোকে আশীৰ্বাদ কৰিব আমি যাতে আকৌ আগলৈ আগুৱাই যাব পাৰোঁ ভাল ভাল বলছ ঐ হল্লা ধুনীয়া বলছ অকণমান পিকছিলে নেকি বন্ধন এই বন্ধন বোলে ৰান্ধনি আছিল ভাল বনোৱা মৰম নহয় বনাই দিয়া বন্ধন নাথাকিছি নহয়
এয়া তন্দাৰী লাষ্টত আহিছে আমাৰ মাজত কিবা এটা ডাইলগ কৈ দিব খুজিছে ডাইলগটো কৈ দিয়া লাগে মুদা বঢ়িয়া টেষ্টি হৈছে খানা বঢ়িয়া আছে মানে 1000 ছাবস্ক্ৰাইবাৰ মানে হৈ যোৱাৰ কাৰণে এইটো খানা বনোৱা হৈছে খাই কেনে লাগিছে চবে মিলি জুলি খালো ভাল লাগিল আপোনাৰ পিছে কেনে লাগিছে ভালে লাগছে ভালে লাগিছে কিমান পাৰ্চেণ্ট দিব পাৰি পাৰ্চেণ্ট 100ৰ ভিতৰত 100 দিব পাৰি কাৰণ মই বনছো না মইতো সদায় বনছো সেইকাৰণে 100ৰ ভিতৰত 100 দিব পাৰি বাকী ৰাইজৰ মতে অকল কেনাই হা কিমান পাৰ্চেণ্ট দিব পাৰি সেইটো মই আজানৰ ৰিয়েল লাইফৰ বাবু